কেলা মই ৰখি আছো মই লাইভত আছো কেলা তই আহিবি অকলে আহিবি জেড সিকিউৰিটি লৈ নাহিবি মাকছুদু চুৰৰ বাচ্চা কি কন্ট্ৰভাৰ্সি আলে বালে কন্ট্ৰভাৰ্সি চলি আছে চুৰৰ বাচ্চা এই মানুহৰ কেলা এটেনশন কেলা জাহে তাহে লৈ গৈছে বৈনাক সুদা নিচাটো কমকে হৈছে ৰ মাকছুদু তই কেলা বিনা পুলিচৰ দমত তই চলি দেখা মাকছুদাই তো বিনা পুলিচৰ দমত তো চলি দেখা মাৰাক সুদা পুৰণা দিন পাহৰিছতো তই তো কেলা তই মোৰ ফাইবাৰ কাটম মাক সুদু তো কোনদাল সেট বুলি মই কৈ দিলো আন না কেলা তোৰ পোহনীয়া কুত্তাবিলাক তো বিনা কেলা পুলিচ এটা লৈ বিনা বন্দুক লৈ তই কেলা মোৰ ঘৰত সোমাই দেখা ৰেণ্ডিৰ বাচ্চা তই তোৰ পিজুজ হাজৰিকা তোৰ লেউৰা সুদা বুলি মই কৈ দিলো তই সোমাই দেখা মাক সুদাই চুৱৰা বাচ্চা পুৰণা দিন পাহৰিছতো তই ঐ সাতু ঐ লৰা লাগে মোক 50টা মান আমাৰ ঘৰলৈকে আপোনাৰ লাইভ চাই আছো মই এতিয়া বৰ্তমান এটা কাম কৰ 50টা মান লৰা লাগে আৰু জাল ৰেডি কৰ সব ব্ৰহ্মপুত্ৰৰ ধাম হয় নেকি লৰা 50টা মান ৰেডি কৰ সব ব্ৰহ্মপুত্ৰৰ ধাম কেলা ডাইৰেক্ট আৰু পাথৰ ৰেডি কৰিব ডাঙৰ ডাঙৰ বোল্ডাৰ হয় ঠিক আছে 50টা লৰা লৈ কিনে মোৰ ঘৰলৈকে আ এতিয়াই জাষ্ট নাও পাথৰ আনিবি জাল আনিবি আৰু 50টা লৰা লৈ আহিবি নহলে গেটৰ ভিতৰত নুকুমাবি গুটি কাটিম মাকছুদা জানো তো ঠিক আছে লৰা ল জাল ল আৰু পাথৰ লৈ আ ঠিক আছে সব ব্ৰহ্মপুত্ৰ আৰু বাকি নাও কেইখন আছে নাই নাও কেইখন আছে নাই নাও আছে হৈ যাব ন বডি কিন্তু পাবা নালাগে ঠিক আছে হ'ব লৰা লৈ আ আৰু জাল লৈ আ আৰু হেৰি লৈ পাথৰ লৈ আ ঠিক আছে আপোনাৰ ঘৰলৈ যাইছো মই ঘৰৰ দুৱাৰ মুখৰ পৰা ফোন কৰিবি ঠিক আছে কেলা মই ৰখি আছো মই লাইভত আছো কেলা তই আহিবি অকলে আহিবি জেড সিকিউৰিটি লৈ নাহিবি মাকছুদু চুৰৰ বাচ্চা কি কন্ট্ৰভাৰ্সি আলে বালে কন্ট্ৰভাৰ্সি চলি আছে চুৰৰ বাচ্চা এই মানুহৰ কেলা এটেনশন কেলা জাহে তাহে লৈ গৈছে বৈনাক সুদা নিচাটো কমকে হৈছে ৰ মাকছুদু তই কেলা বিনা পুলিচৰ দমত তই চলি দেখা মাকছুদাই তই বিনা পুলিচৰ দমত তই চলি দেখা মাৰাক সুদা পুৰণা দিন পাহৰিছতো তই কেলা তই মোৰ ফাইবাৰ কাটম মাকছুদু তই কোনদাল সেট বুলি মই কৈ দিলো আন না কেলা তোৰ পোহনীয়া কুত্তাবিলাক আন তোৰ পোহনীয়া কুত্তা আন কেলা 24 ঘণ্টা সময় দিছো কেলা না বডি পাব না মাকছুদাই কেলা জ্বলাব বডি নাপাব কেলা তোৰ ঘৰৰ মানুহে কেলা 17টা কোম্পানী ন তোৰ 17টা কোম্পানী আছে ন চাও কেলা তোৰ বডি নাপালে কেলা ক'ত জ্বলা কেলা মৌ চাও কেলা এই 1500 টকীয়া বিলাক মোৰ গালি পাৰিব মন নাই কাৰণ সিহঁতৰ বাপেৰে গালি পাৰাৰ পিছত যদি 1500 টকীয়া এইটো মাত মাতি আছে দীপাংকৰ ক নমস্কাৰ ক আপোনাৰ এতিয়া লাইভটো চাইছিলো বিনা পুলিচ বিনা বন্দুক মই হাতে দিয়ে মাৰিম মাক চাই মোৰ হাতৰ জোৰটো কেলা তহঁতৰ পুলিচ প্ৰশাসনক সুধি লবি ঠিক আছে তো কেলা মৌ চাও কেলা তো কেলা 24 ঘণ্টা টাইম দিলো মেচ পঢ়াম 24 ঘণ্টা তো কেলা আৰু ইউএসটিএম ফিতা কাটিব গৈছিল তো তো কেলা 24 ঘণ্টা সময় দিলো 9:29 তো কেলা মোৰ মাক খালি কেলা গালি পাৰিছিলে আজি তাক খচি খচি কুবাইছে গম পাইছ না এইটো কথা মাৰাক সুদা গুণ্ডামি দেখাবি তই কোনডাল গুণ্ডাবে তই কি বালৰ গুণ্ডাবে তই মানি তোৰ পুতিত কিমান দম আছে কেলা কিহৰ পুলিচ আৰু প্ৰশাসনৰ দম কেলা কাক দেখাও তই শাহৰুখ খানক চিনি নাপা পিছত তোৰ মাইকী আৰু কেলা তোৰ ভনী কি তোৰ ছোৱালীয়ে কেলা হেৰি কৰি আছিলে তোৰ মাইকী ছোৱালীয়ে যাই কিনে শাহৰুখ খানৰ লগত ফটো উঠি আছিলে তই কোনডাল সেট কেলা সেট নেকি তই কোনডাল সেট কেলা কাক মানুহক গীতা পঢ়াও মই গীতা পঢ়াই আছো ৰ তোক অলপ দেৰিকে 2 মিনিট সময়তে মালটো খাই ল'ব দে কোনডাল সেট বুলি মই তোক কৈ দিলো আৰু এটা কথা শুন তই আৰু এটা কথা বহুত ডাঙৰ কথা এটা শুন তই অসমীয়াক কেলা বৰবাদ কৰিব বিচাৰিছ তো সব বিক্ৰী কৰি আছ তো তই তোক কেলা মই দেখাই আছো মাক চাই কেলা অসমীয়াগিৰি কি হয় অসমীয়াগিৰি তোৰ বাপেৰেক বিয়া দেখা মাক চুদা মই মানুহ কেলা চিনি পোৱা নাই আৰু তাৰপিছত তই কি কৈছিলি সিদিনা কি কৈ আছিলি বহুত মানুহে বহুত কথা গম নাপায় তই খবৰ ল'ব যোৱাৰ পিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ কেনেকে ঢুকাল সব খবৰ জানো তই কথাটো গম পাইছ নাই তোৰ সব A to Z জানো ঠিক আছে ভৃগু ফুকনৰ পৰা আৰম্ভ কৰি তোৰ গুটে A to Z জানো তো তোক লেংটা কৰতে মোৰ বেছি টাইম নালাগে আৰু তোৰ পিজুছে কোনটো সুপাৰি কিলাৰৰ পৰা শিলচৰৰ কোনটো ছোৱালী লৈ যায় সব জানো কেলা
গম পাইছ তোৰ এই যে পিজুছৰ কেলা 7777 নাম্বাৰেদি কোনটো পইচা উঠাই ক'ত উঠাই 6 মাইলৰ কোনটো ফ্লেটত ৰাখে সেই কেঁচা পইচাবিলাক চব জানো তো মই তোক তহঁতক চেলেঞ্জ কৰিছোঁ কেলা কেলা মই লাইভত আছোঁ কেলা 24 ঘণ্টা লাইভ থাকিম আজি কেলা মদ খাই ঠিক আছে মাক চাই ঐ কোনোবাই মদ দি যাব পাৰিবি নেকি কোনোবা জালুকবাৰীৰ ওচৰত মাক চুদা তহঁতক চাওঁ মই কেলা ঐ জালুকবাৰীৰ ওচৰত কোনোবা আছ ঐ জালুকবাৰীৰ ওচৰত কোনোবা আছ হিন্দু মুছলিম কৰিব কেলা চাওঁ ন কেলা মাক চুদাই তহঁতৰ কিমান কেপাচিটি চুৱৰা বাচ্চা তহঁতক চিথৰা নোহোৱা কৰি দিম কেলা গোটেই ছোৱালীৰ লগত ভিডিঅ' চিডিঅ' চব কেলা চব ভাইৰেল কৰি দিম কেলা অমিত শ্বাহে কোনদিনা কেলা হেলিকপ্টাৰেদি ক'ত গৈছে ঠিক আছে তহঁতৰ সৰ্বানন্দ সোণোৱালে ক'ত গৈছে কোনটো হোটেল কোনটো কি চবকে লেংটা কৰিম মই আজি কেলা আজিতো মুদত আহিছোঁ কেলা গম পাইছ নাই চবকে লেংটা কৰিম কেলা যা কেলা ক'ত কেছ দিওঁ আজি চাওঁ কেলা অসমৰ ৰাইজে দেখি আছে যা কোনে কেলা ক'ত কেলা কি বাল খুৰাই আছে মই চব জানো গম পাইছ নাই বিনা কথাত মইতো জানো ন গম পাইছ নাই তহঁতে কেলা এইটো ভুল কাম কৰিছ ডোন্ট ডু দিছ মোৰ গেটৰ ভিতৰত মই ক'লতো তোৰ বিনা কেলা সেই কেলা এই কেলা কি জেড চিকিউৰিটি গম পাইছ তোৰ বিনা জেড চিকিউৰিটি আৰু যেতিয়ালৈকে মোৰ তাত এইখিনি মাথাত কেলা বস্তু আবে মাথা কেলা এতিয়া কেলা পঢ়াই দিম কেলা মাথা খেলিবি কেলা মাক চাই কেলা তই মাথা খেলিবি কেলা মানস যা কো কেলা অসমীয়া লাইভ দেখিব কেলা বাল কেলা ইমান ইম্পৰ্টেণ্ট লাইভ এটা ইহঁতে কুত্তাৰ বাচ্চাহঁতে বাল কেলা ইহঁতে কি কৰিছে ইহঁতে কেলা ইটো কাটিছে সিটো কাটিছে মক সুদাই কেলা বিনা পুলিচ লৈ কেলা বিনা বন্দুকত আহিবি কালি বিনা বন্দুকত তহঁতে 150টা লৈ কেলা তহঁতৰ কেলা সিদিনাখন মোৰ মায়েৰেক কেলা তহঁতে মাকা সুদা মোৰ মায়েৰেক মাৰিবৰ কাৰণে আৰু এটা প্ৰণৱ মাকা সুদা ৰহ কেলা মাক চুদু যেতিয়া মই ফাটে ন বহুত বেয়াকে ফাটে মাক চুদাই ৰহ কেলা মোৰ মাক তহঁতে 1500 টকীয়া বাপেৰেক মাৰি সোৱাদ নাপালি হা বাপেৰেক মাৰিবৰ কাৰণে তোৰ পিজুছৰ কেলা পাল্টু কুত্তা পঠাইছিলি মাকা চুদা তই কেলা গোটেই প্ৰশাসন পুহি আছ ইডি পুহ তহঁতে হা CBI পুহ তহঁতে হা ইডি পুহিবি CBI পুহিবি ক্ৰাইম ব্ৰাঞ্চ পুহিবি পুলিচ প্ৰশাসন পুহিবি চাওঁ ন কেলা আজি কোনে কেলা বিনা বন্দুকত ঘৰত সোমাই যাব পাৰে কাৰ কেলা কতিত দম আছে কাৰ কতিত কিমান দম আছে চাওঁ কেলা মই 24 ঘণ্টা সোমাই দিলোঁ বিনা বন্দুকত সোমাবি খালি কেলা চাওঁ কেলা যদি গুটি কাটি খাব নোৱাৰোঁ মই কেলা মাক চুদা অসমৰ ৰাইজক দেখাম কেলা গুটি কাটি যদি এই জেডিডি যদি মই খাব নোৱাৰোঁ মেৰে নাম পে কুত্তা পালে না মই কুমুদ দাসৰ পুত্ৰ নহয় সালা ইডি পুহিবি নিউজ পুহিবি চতুৰ্থ স্তম্ভ পুহিবি তাৰপিছত কি CBI পুহিবি চবৰে খবৰ জানো কেলা মাকা চুদা জেলত সোমাই দিব নালাগিছিল তহঁতে হা কি কেছত ফচাই দিয় জালৰ কাজিয়ালৈ কি কেছত ফচাও তহঁতে NDPS কেছত ফচাও মইতো কেলা ড্ৰাগছ নাখাওঁ তোৰ বাপেৰে চৰকাৰখন যদি চলি আছে মদত চলি আছে ডেইলি কেলা দামী মদে খাওঁ কেলা গম পাইছ নাই বুজি পাইছ নাই তোৰ দৰে কেলা সেই মদ খাই আহি কিনে ৰাতি ফেচবুক লাইভত লেউৰা টাইপ কথা নাপাতো মই বোলে কি এইবাৰ ADRটো APSCৰ দৰে পাতি দুনি নিচা হৈছে নি তোৰ মাক চুদু মোৰ নিচা হোৱা নাই মাৰাক চুদা তোৰ নিচা হৈছে নেকি মাক চুদাই মোৰ নিচা হোৱা নাই মাৰাক চুদা ৰাতি মদ খাবি মদ খাই তাৰপিছত মই অসমৰ ৰাইজৰ লগত কথা পাতিব বিচাৰোঁ আপোনালোকৰ কি হৈছে অকণমান কথা চুটমানি কাৰ পৰা লাইভ শিকিছ তই তোৰ বাপেৰে পৰা শিকিছ গম পাইছ নাই There is always a big daddy of all SUVs. গম পাইছ নাই ৰাতি কি বালত তই কেলা ফেচবুক লাইভ কৰ কেলা কোন CMA কৰে কেলা সুতমানি কোনটো CMA কৰে সুতমানি কোনটো CMA কৰে মাৰাক চুদা কোনটো CMA কেলা লাইভ কৰে কেলা দেখিছ কেলা কিদাল ফ্লেক্স দিও তই কেলা লাইভ কৰি সুতমানি কিদাল ফ্লেক্স দিও তো কলো তো কেলা তোৰ যদি ইমানে কতি দম মাক চুদু সোমাই দেখা গেলা গেটৰ ভিতৰত কলো তো কেলা তই গোটেই গিটা কুত্তাক লৈ কেলা কাৰ ক'ত কিমান মাতি আছে সব লেংটা কৰিম আজি মাক চুদাই Endeavor Loy 7777 কেলা বম VIP নাম্বাৰ ন তহঁতৰ কেলা তহঁতৰ ঐ তহঁতে শ্বেয়াৰ মাৰিব পৰা নাই কিয় অসমৰ ৰাইজ কি কেলা একত্ৰিত হ'ব নোৱাৰে নেকি এজন মানুহে মাত মাতিব এটা ৰুমৰ পৰা ইহঁতে কেলা মোৰ কেলা লাইভ কাটিব তহঁতৰ কি অসমৰ ৰাইজ তোৰ কেলা কি এইখিনিয়ে নেকি 1.4K কি অসমৰ ৰাইজ 3 কোটি তহঁতক খেলা ফ্লেক্সটো মই দি আছোঁ চাওঁ হ'লে যে মই ফ্লেক্স দিব পাৰোঁ মই ফ্লেক্সটো দি আছোঁ হোৱাট ইজ দ্য পপুলেশ্যন ইন আছাম বুলি মাৰি দিওঁ এবাৰ হোৱাট ইজ দ্য কেলা এইবিলাকে বিক্ৰী কৰি খাইছে তহঁতে একো নাজানো কেলা এইবিলাকে চব কেলা মাৰোৱাৰীৰ তলত চলি আছে আজি মাৰোৱাৰীক গালি দিয়ে ইহঁতে আজি কি অসমখন কেলা বিল্লা নেকি নহয় কেলা এইবিলাকে বিল্লা বনাইছে কিয় কচোন মোক CM বনাই দিয়ক মই কুকুৰ বনি যাওঁ আপোনাৰ কুকুৰ মাক্স লৈ তহঁতক বিল্লা বনাম আজি কেলা এটা ৰুমৰ পৰা মাক্স দে কেলা অকলে কেলা মাক্স দে
হা চতুৰ্থ স্তম্ভক কেলা ইহঁতে কি কৰে গম পাইছ নাই এইটো নিউজ নিদিবি দম দিয়ে বে মাকাত দম চাও ন কেলা 24 ঘণ্টা সময় 24 ঘণ্টা এটা লাইভ থাকিম কেলা হোৱাটছ দ্য পপুলেশ্যন ইন আছাম আৰু মোৰ কেলা আজি কেলা এই ইমান ইম্পৰ্টেণ্ট ক্লাছ এটা পপুলেশ্যন ইন আছাম কেলা কোন অসমক ভয় দেখাও বে তই তোৰ দৰে বিল্লা কেলা তোৰ দৰে কুকুৰৰ কেলা জাত কেলা তই কেলা কোনবা দিনা কেলা তই কি বাল খুৰাও কোনবা দিনা কেলা কংগ্ৰেছৰ লগত যাই কিনে তই কি কৰিবি কোনবা দিনা কংগ্ৰেছৰ লগত যাই টুপি পিন্ধিবি ফটো আছে মোৰ তাত কেলা কোনবা দিনা কি কৰিবি কোনবা দিনা কেলা বিজেপি আহি কিনে মাকসুদুল লেউৰা কেলা বিক্ৰেতা কেলা ভিখাৰী কেলা মোক পইচাও নালাগে একো নাই মোক অকল মদ লাগে মই মদ কেলা ঘৰত পাম চাবি ঐ মোক মদ দি যাবি নাই ভিক্টৰ জেনা হা ঐ মোক ভোট দি যাচোন মাকসুদ আনা কেলা বিনা কেলা বন্দুকত কেলা তহঁতে আজি মাকসুদ দিগুলো মই কেলা দম ফ্লেক্স দেখিছ কেলা চাৰা কেলা ফ্লেক্স মাৰাকসুদ ই লাইভ যায় ৰেন্ডিৰ বাচ্চা অসমৰ ৰাইজৰ লগত কথা পাতে ৰেন্ডিৰ বাচ্চা কোনটো আঁচনি কোন ভালে পাইছে কোনটো আঁচনি কোন ভালে পাইছে কেলা হা দুখীয়া কেইটা আঁচনি পাইছে কেলা পাৰ্থহঁতৰ কথা গম পাওতো জেলত যে ঘুমাই আছে 1500 কোটি টকা কেলা তোকো দিছে সৰ্বানন্দকো দিছে তথাপি কিয় জেলত ঘুমাই আছে তোৰ কেলা কি লুপ খামৰিব পাৰা নাই তই আজি ৰাকেশ পাল হা সঁচা কথা কম অসমৰ ৰাইজক সঁচা কথা কৈ আছো ৰাকেশ পালক কিয় ঘুমাইছে জানন নাই ৰাকেশ পালক কিয় ঘুমাইছে জানন নাই ৰাকেশ পালক আৰু সেই যে এপিএছচি সেইকেইটা ঘুমাই দিয়া মানুহটো কোন জানন নাই সেইকেইটা ঘুমাই দিয়া মানুহটো তহঁতৰ চিএমটোৱে কেলা দাদা এনেকে দাদা মোৰ মানুহকেইটা সোমাই দিব দাদা মোৰ সমষ্টিৰ মানুহ দাদা মোৰ সমষ্টিৰ মানুহ সোমাই দিব দাদা প্লিজ ভৰিত ধৰে মাকসুদাই তোৰ কেলা চব কেলা চিত্ৰা কেলা মই বকা চুদা নহয় কেলা এইটো কথা মনত ৰাখিবি কেলা হা সি কেলা তেতিয়া দাদা কৰে কেলা দাদা এতিয়া তোৰ দাদা কি হ'ল কেলা দাদাক কেলা জেলৰ ভিতৰত সোমাই কি বাল ঘূৰাইছ তই কেলা যেতিয়া তই জেলত যাবি ন চুৰ কৰি হ'লেও জেলত যাম মাকসুদে তোৰ গুটি কাটিব মাকসুদে এইখিনিয়ে কৈ থৈ দিলোঁ তই যা না একবাৰ জেলত তইতো যাবি ন জেলত সাধু তই কি ডাল কেলা তই এয়াৰটেল ফাইবাৰ কাটিবি তই কেলা BSNL কাটিবি তই জিঅ' কাটিবি কোনডাল পাৱাৰ তোৰ চেট ডাল কেলা মাকসুদাই তই মোক কিনিবি মাকসুদাই হা মাকসুদা পাপাক মাৰি নহ'ল হা মাকসুদা তই ফ্লেক্স দিবি ন মই ফ্লেক্স দিম কেলা ইয়াতে বহি আছো কেলা উঠাই লৈ যায় ইয়াৰ পৰা মাকসুদ চাও কেলা তোৰ কটিত কিমান দম খালি বিনা বন্দুকত আহিবি কেলা উঠাই লৈ যাম মাকসুদা কেলা আজি ইমান ইম্পৰ্টেণ্ট ক্লাছ এটা আছিল চোৰা বাচ্চা তই কেলা ছাত্ৰ সমাজত কি পাল দি আছ কিহৰ নাটক তোৰ কেলা বুলেট দিছ এক্টিভা দিছ কি বাল ঘূৰাব ইহঁতে বুলেট দি কিনে হা এক্টিভা কেলা ৰঙৰ এক্টিভা কি পালৰ ডেঞ্জাৰ তই ডেঞ্জাৰ নে মাকসুদা সিহঁত ডেঞ্জাৰ কেলা চুটমানি ৰঙৰ কেলা এক্টিভা দিছ বালৰ আঁচনি চুটমানি কি বাল ঘূৰাইছ তই কেলা সেই এক্টিভাৰ নামত কিমান পইচা খাইছ কেলা হিৰো হণ্ডাৰ গোটেই মাকসুদে তোক দেখাই আছো মাকসুদে মানুহ কেলা চবটো হেৰি ন তই মাকসুদো তই কেলা মোক জেলত পঠাইছিলি মাকসুদে তোক কেলা চিত্ৰা লৈ আহিছো মই গম পাইছ নাই হিৰো হণ্ডা তোৰ সেই স্কুটি দিয়াৰ নামত কিমান তই পইচা খাইছ চব মই দি আছো হিৰো হণ্ডা কোনে কৈছে ক'ৰ পৰা কৈছে কি হৈছে তোৰ কেলা কোনে কৈছে ক'ৰ পৰা